হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আইট ব্লগছ। তো আজি এটা সৰু ভিডিঅ' আপোনালোকক মই আগবঢ়াইছোঁ। তো আমাৰ ওচৰৰ এল পি স্কুলখনত আজি খেল ধেমালি হৈ আছিলে। তো আজিও খেল ধেমালি হৈ আছিলে। আজি ভেকশ্যন প্ৰতিযোগিতা আছিলে, লগতে সৰু সৰু ল'ৰা ছোৱালী কিছুমান বজাৰৰ দিছিলে তেওঁলোকে। তো বজাৰৰ বজাৰ বেপাৰী হৈছিলে আৰু কিছুমানে গ্ৰাহক হৈছিলে। তো সেনেকুৱা ধৰণৰ এটা ভিডিঅ' মই আপোনালোকক আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো আগলৈ চাই গৈ থাকিব। চেণ্ডেল বেপাৰী, এইটো ধূপ বেপাৰী বিক্ৰী হৈছে নাই? হৈছে বিক্ৰী হৈছে নাই? বিস্কুট হৈছে। এইফালে কিতাপ কলম বিক্ৰী হৈছে নাই? চাওঁ বহুত ভিৰ, বজাৰত বহুত ভিৰ। এইফালে দাইল আছে, আটা নিমখ। চাউল কেনেকে কেজি? চাউল কেজি কেনেকে দোকানী? এইফালে বিক্ৰী হৈছে নাই? কি আছে দোকানত? পিঁয়াজ আছে, ৰচুন, জলকীয়া, বিলাহী, আলু, কচু, ৰঙালাও কেনেকে? 50 টকা। অঁ, তোমাৰ কি আছে? কল বিক্ৰী হৈ গ'ল? অঁ অঁ অঁ। এইফালে ককা গামোচা পৰি গ'ল দেখোন। ককা খবৰে নাই। ইমান বজাৰ কৰিছে। খুচুৰা ইয়াত আছে, ইয়াত খুচুৰা আছে, ইয়াত খুচুৰা। পইচা পৰিছে, হয় পইচা পৰিছে। মোলৈ 100 টকীয়া নাই, চব 2000 টকীয়া আছে। লোৱা 2000 টকীয়া লোৱা, উলিয়াই লোৱা। চোৱা 2000 টকা দিলে মানে কিমান টকা ঘূৰাই দিব লাগিব বেপাৰীয়ে জানিব লাগিব। যদি ভুল কৰে কৈ দিবা দেই। সেইবিলাক আকৌ দি দিয়া। দহ টকা লৈছা? কিমান টকা দিছে? সেইটো কিমান টকা দিছে? তাক কিমান টকা ঘূৰাব লাগিব? ঘূৰাই দিয়া। কিতাপ কিমান? এখনত 100 টকা।